Hey everyone, welcome to Disa Learning YouTube channel. In previous, I have already discussed the summary and the Assamese translation as well as question answer of A Letter to God. And today I am going to discuss the additional question answer of this chapter. আপোনালোক সকলোকে দিশা লাৰ্ণিং ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আমি আগৰ ভিডিঅ'ত এ লেটাৰ টু গড নামৰ চেপ্টাৰটোৰ আছামিজ অসমীয়া অনুবাদ আৰু সাৰাংশ NCERTৰ কুৱেশ্যন আমি আলোচনা কৰিছোঁ। গতিকে আজি আমি অতিৰিক্ত কুৱেশ্যন এনচাৰবিলাক আলোচনা কৰিম। গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অতিৰিক্ত কুৱেশ্যনত কি আছে? হু ৱাজ লেঞ্চো? লেঞ্চো কোন আছিলে? লেঞ্চো এটা অতি পৰিশ্ৰমী খেতিয়ক আছিলে। হোৱেৰ ৱাজ লেঞ্চোছ হাউচ চিটুৱেটেড? লেঞ্চোছ হাউচ ক'ত অৱস্থিত আছিলে? লেঞ্চোছ হাউচ টেষ্ট অফ এ ল' হিল, সেই পাহাৰৰ উচ্চ শিখৰত অৱস্থিত আছিল। হোৱাট কুড বি চিন ফ্ৰম দ্য লেঞ্চোছ হাউচ? লেঞ্চৰ ঘৰৰ পৰা যদি তলৰ খেতিপথাৰ লেঞ্চৰ ঘৰৰ পৰা কি দেখা পাইছিলে? অৰ্থাৎ সেই পাহাৰৰ উচ্চ শিখৰৰ পৰা যদি কোনোবা চাইছিলে তেন্তে সেই লেঞ্চৰ খেতিপথাৰ আৰু নদীখন দেখা পাইছিলে। হোৱাট ৱাৰ দ্য বয়জ ডুইং এ লেটাৰ টু গড? যে সেই লেটাৰ টু গড নামৰ চেপ্টাৰখনত ল'ৰাবিলাকে কি কৰি আছিলে? ডাঙৰ ল'ৰাবিলাকে খেতিপথাৰত কাম কৰি আছিলে আৰু সৰু ল'ৰাকেইটাই ঘৰৰ কাষতে খেলি আছিলে। হোৱাট ডিড দ্য আৰ্থ নিড? যে কেতিয়া পৃথিৱীৰ কি বস্তু এটা প্ৰয়োজন হৈছিলে? দ্য আৰ্থ নিড ডাউনপুৰ অৰ এট লিষ্ট এ শ্বাৱাৰ, যে এটা কিনকিনীয়া বৰষুণৰ প্ৰয়োজন আছিলে। হোৱাট ইজ হেইলষ্টৰ্ম? হেইলষ্টৰ্ম কি? হেইলষ্টৰ্ম ইজ এ হেভি ৰেইনফল এলং উইথ দ্য হেইল, মানে এটা হেভি ৰেইনফল। ইয়াত কি কৈছে যে প্ৰবল বৃষ্টিপাতৰ সৈতে শিল যদি পৰে তেন্তে তাক আমি শিলাবৃষ্টি বুলি কওঁ। হোৱাট হেপেন এজ এ ৰিজাল্ট অফ হেইলষ্টৰ্ম? যে হেইলষ্টৰ্মৰ ফলস্বৰূপে কি হৈছিলে? যে ফলস্বৰূপে লেঞ্চৰ পথাৰখন নষ্ট হৈ পৰিছিলে। হোৱাই ডিড দ্য লেঞ্চো নিড মানি? হু ডিড হি ৰোড ফৰ মানি? কি কৈছে যে লেঞ্চক কিয় পইচাৰ প্ৰয়োজন হৈছিলে আৰু পইচাৰ বাবে তেওঁ কালৈ পত্ৰ লিখিছিলে? লেঞ্চো নিডছ মানি, লেঞ্চৰ কি কৈছিলে? পইচা দৰকাৰ হৈছিলে কাৰণ পৰিয়ালক পোহপাল দিবলৈ লেঞ্চৰ পইচাৰ দৰকাৰ হৈছিলে, কাৰণ সেই শিলাবৃষ্টিয়ে লেঞ্চৰ খেতি পথাৰ নষ্ট কৰি পেলাইছিলে। আৰু তাৰ বাবে লেঞ্চই কি কৈছিল? ভগৱানলৈ 100 পেচা বিচাৰি চিঠি এখন লিখিছিলে। হোৱাট টাইপ অফ মেন দ্য পোষ্টমাষ্টাৰ ৱাজ? দ্য পোষ্টমাষ্টাৰ কি প্ৰকৃতিৰ মানুহ আছিলে? হোৱাট ডিড হি বিকাম চিৰিয়াছ ছাডেনলি? আৰু কিয় তেওঁ মানে গম্ভীৰ হৈ পৰিছিলে যেতিয়া চিঠিখন পাইছিলে? ডাকগৰাকীয়ে কেনেকা মানুহ আছিলে? একদম বন্ধুসুলভ মানুহ আছিলে আৰু একদম কাইণ্ড হাৰ্টেড মানুহ আছিলে। তেওঁ ভগৱানৰ ওপৰত এজন লোকৰ ইমান বিশ্বাস চাই তেওঁ গম্ভীৰ হৈ পৰিছিলে আৰু পত্ৰ লিখা ঈশ্বৰৰ আৰু the man who wrote, মানে পত্ৰ লিখি সেই ভগৱানৰ সৈতে যোগাযোগ কৰিব পৰা আৰম্ভ কৰা মানুহটোৰ বিশ্বাস যাতে ভাঙি নাযায় তাৰ কাৰণে তেওঁ পিছত চিঠিও লিখিছিলে। Why did the postmaster decide to answer the letter? The postmaster decided to answer the letter in order to keep the writer's faith in God. কি কৈছে যে পোষ্টমাষ্টাৰজনে কিয় চিঠিখন লিখিছিলে? কাৰণ লেঞ্চৰ যিটো ভগৱানৰ ওপৰত বিশ্বাস, সেই বিশ্বাস যাতে কেতিয়াও ভাঙি নাযায় সেই কাৰণে চিঠিখনৰ ৰিপ্লাই দিছিলে। How did the postmaster gather money for লেঞ্চো? The postmaster কেনেকে পইচাবিলাক কালেক্ট কৰিছিলে? পোষ্টমাষ্টাৰে প্ৰথমে পইচাবোৰ নিজৰ কৰ্মচাৰীৰ পৰা আৰু নিজৰ চেলাৰীৰ পৰা, আনকি তেওঁৰ ফ্ৰেণ্ডৰ পৰাও কিছু দান হিচাপে পইচা লৈছিলে। What did লেঞ্চো write in his? লেঞ্চোৱে প্ৰথম চিঠিখনত কি লিখিছিলে? প্ৰথম চিঠিখনত যেতিয়া সেই শিলাবৃষ্টি যে লেঞ্চৰ খেতিপথাৰ ধ্বংস কৰি দিছিলে তেতিয়া লেঞ্চৰ গোটেই ফেমিলি গোটেই বছৰ ভোকত যাব বুলি লেঞ্চোৱে ভাবিছিলে আৰু তাৰ বাবেই ভগৱানৰ ওপৰত তেওঁ আশা কৰি তেওঁ প্ৰথম চিঠিখনত এইদৰে লিখিছিল যে ভগৱান আপুনি যদি মোক হেল্প নকৰে মোৰ ফেমিলি আৰু মই এইটো বছৰ ভোকত মৰিব লাগিব। মোৰ 100 পেচেছৰ দৰকাৰ যাতে মই মোৰ শস্য পথাৰ আকৌ ৰোপণ কৰিব পাৰো আৰু শস্য চপোৱাৰ আগলৈকে মই পৰিয়াল পোহপাল দিব পাৰো, কাৰণ সেই শিলাবৃষ্টি যাকে সকলো ধ্বংস কৰি পেলাইছিলে। এইটোৱে তেওঁ প্ৰথম চিঠি আছিলে। গতিকে এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰ পিছত আছে হোৱাট ডিড লেঞ্চো ৰাইট ইন হিজ ছেকেণ্ড লেটাৰ? যে লেঞ্চৰ তেওঁ পৰৱৰ্তী চিঠিখনত কি লিখিছিলে? পৰৱৰ্তী চিঠি লেঞ্চো কিয় লিখিছিলে? কাৰণ
যেতিয়া তেওঁ প্ৰথম চিঠিৰ উত্তৰ পাইছিলে অৰ্থাৎ যেতিয়া তেওঁ প্ৰথম চিঠিত তেওঁ 100 পেছৰ সলনি 70 পেছছ পাইছিলে তেতিয়া লেন্সক খঙাল হৈ পৰিছিলে আৰু পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকে তেওঁৰ পইচাটো লোৱা বুলি ভাবিছিলে অৰ্থাৎ চুৰি কৰিছিলে বুলি ভাবিছিলে আৰু সেইকাৰণে তেওঁ সেকেন্ড লেটাৰখন লিখিছিলে যে এই ধৰণৰ লিখিছিলে যে গড of the money that I asked for যে ভগৱান যিটো পইচা মই বিচাৰিছিলো তাৰ পৰা মই 70 পইচাহে মোলৈ আহি পাইছে বাকি পইচাখিনি মোলৈ পঠাই দিয়ক এই পইচাটো মোৰ বহুত দৰকাৰ বাট এইবাৰ পইচা পঠালে পোষ্ট অফিচৰ থ্ৰুতে নপঠাব কাৰণ পোষ্ট অফিচৰ কৰ্মচাৰীবিলাক bunch of crooks প্ৰবঞ্চকৰ দল তাৰ পিছত কোৱেশ্চনটো আছে why does Lenso call the post office employee as a bunch of crooks যে লেন্সই কিয় পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকক bunch of crook বুলি কৈছিলে কাৰণ লেন্সই ভাবিছিলে যে সেই 100 পেছছ বিচৰাৰ পিছত লেন্সই মাত্ৰ 70 পেছছহে পাইছিলে আৰু মাজৰ 30 পেছছ লেন্সয়ে পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকে চুৰি কৰা বুলি ভাবিছিলে সেয়ে পোষ্ট অফিচৰ কৰ্মচাৰীবিলাকক bunch of crook বুলি কৈছিলে গতিকে আমি এই লেটাৰ 2 word number chapter 2 অসমীয়া ট্ৰান্সলেচন সাৰাংশ শব্দ অৰ্থ আৰু পাঠৰ কোৱেশ্চন এনসাৰ as well as আমি অতিৰিক্ত কোৱেশ্চন সকলোবিলাক আমি ভিডিঅত আলোচনা কৰিছো যদি আপোনালোকে আগৰ ভিডিঅবিলাক চোৱা নাই তেন্তে ডেসক্ৰিপচনত থকা লিংকত ক্লিক কৰি আগৰ ভিডিঅবিলাক চাওক আৰু এই লেটাৰ 2 word chapter 2 আপোনালোকে আমাৰ ভিডিঅৰ পৰাই সম্পূৰ্ণভাৱে কমপ্লিট কৰিব পাৰে বুলি আমাৰ দৃঢ় বিশ্বাস আমি পৰৱৰ্তী সময়তো পৰৱৰ্তী চেপ্টাৰ বিলাকৰ ভিডিঅ ৰেকৰ্ড কৰিম আৰু কোৱেশ্চন এনসাৰ বিলাক আমি লিখি যাম অৰ্থাৎ আমি ওয়েবসাইটত পিডিএফ আকাৰে আপলোড কৰিম তাৰ পৰা আপোনালোকে ওলাই পঢ়িব পাৰে থ্যাংক ইউ ফৰ ওয়াচিং যদি আপুনি এই ভিডিঅটো ভাল পাইছে তেন্তে বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব যাতে পৰৱৰ্তী আপডেট বিলাক টাইমতে পাই থাকে stay safe stay happy